নমস্কাৰ ৰাইজসকল, আজি গৈ আছো বিশেষ এটা ঠাইত। কিয় গৈ আছো, কাৰ লগত গৈ আছো, চাই থাকক ভিডিঅ'টো শেষলৈকে, সকলোখিনি গম পাব। ঘৰত যিহেতু কোনো নাছিল, গতিকে একদম তলা চলা মাৰি নিজে অকলে ওলাই আহিব লগা হ'ল। বাটতে গৈ থাকোতে পাইছিলো একেবাৰে নতুন এটা পেট্ৰল পাম্প। যদিও তেলটো ভৰাব ভয় লাগিছিল, তথাপিও ভয়ে ভয়ে হলেও ভৰাই ললো। সেই যে বিশেষ এটা ঠাইত আপোনালোকক যাম বুলি কৈছিলো, আমাৰ লগত যাব অংকুৰহঁতৰ খুৰীও। গতিকে অংকুৰহঁতৰ ঘৰত সোমাই খুৰীকো একেলগে ধুনীয়াকে লৈয়ে গলো। খুৰীও ৰেডি হৈয়ে আছিল, মোৰ বাইকত উঠিহে গ'ল মাত্ৰ। কথাতে কোৱা হয় গণেশৰ পূজা হেনো প্ৰথমেই কৰিব লাগে। সেই গণেশত সোমাই পূজা ভাগ কৰি ললো একেলগে। নিজৰ মাজনো যদিও কৰ্মই ব্যস্ততাৰ বাবে সময় নাপায়, এনেদৰে লগৰ ল'ৰাৰ মাকবিলাকৰ লগত গৈও খুবেই ভাল লাগে। সেই বিশেষ ঠাইটোত আমাৰ লগত যাব আৰু দীপাংকৰহঁতৰ খুৰী। গতিকে ৰঙামুৱাক দীপাংকৰহঁতৰ তাতে এৰি দীপাংকৰহঁতৰ সৈতে দীপাংকৰহঁতৰ গাড়ীত একেলগে ধুনীয়াকৈ ওলাই ললো। ইমান সময় যে বিশেষ ঠাই বুলি কৈ আছিলো, সেই বিশেষ ঠাই অন্য একো নহয়। সেই বিশেষ ঠাইটো হৈছে এটা ধুনীয়া মন্দিৰ। মন্দিৰবোৰ সকলো ধুনীয়াই থাকে, কিন্তু তাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য মন্দিৰবোৰ আৰু অত্যাধিক ধুনীয়া কৰি তোলে। আৰু সেই ধুনীয়া মন্দিৰ এটা নাম হৈছে গোপেশ্বৰ মন্দিৰ। এইটো অৱস্থিত NH37 ওচৰত। মন্দিৰটো কোনখিনিত আছে সেই কথা সঠিকভাৱে ক'বলৈ গ'লে, আপুনি যদি গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিৰ ফালে গৈ থাকে, প্ৰথম যিটো টোলগেট পাব, টোলগেটৰ পৰা অকনমান পাৰ হৈয়ে আপুনি এই গোপেশ্বৰ মন্দিৰ পাব। গুৱাহাটীৰ ফালৰ পৰা যদি আপুনি আহি থাকে, আপোনাৰ হ'ব মন্দিৰটো সোঁফালে, আৰু বাইহাটা চাৰিআলিৰ পৰা যদি আপুনি আহি থাকে, আপোনাৰ মন্দিৰটো হ'ব বাওঁহাতে। বৈ যোৱা মায়াৰ ধৰা বাখৰ হিয়াৰ আলপনা হৈ আহা সুৰৰ কায়া। বহুতো মন্দিৰ ঘূৰিছো, জাকজমকতাৰে ভৰি থকা মন্দিৰো দেখিছো। প্ৰত্যেকটো মন্দিৰত আহি এয়াই বিচাৰো যে পৰিৱেশটো শান্ত হওক, আৰু যিখিনি কথা নেদেখাজনক ক'ব আহিছো, সেই কথাখিনি ধুনীয়াকৈ যাতে ক'ব পৰা হওক। তমসা বুকুতে লৈ নৰবা উদাসী হৈ, অজলা প্ৰকৃতি হৈ লবাহি জিৰণিও। লগতে ভাল লগা কথা এয়াই যে এই গোপেশ্বৰ মন্দিৰত আহি আপুনি এটাই মন্দিৰ নাপায়, ইয়াতে আপুনি ভালকেইটা মন্দিৰৰ দৰ্শন হ'ব পাৰিব। মানে কথাটো ক'ব গ'লে এনেকুৱা, ইয়াতে আপুনি গণেশৰো মন্দিৰ পাব, ইয়াতে আপুনি দেৱাদেৱী মহাদেৱৰো মন্দিৰ পাব, ইয়াতে আপুনি শ্ৰীকৃষ্ণৰ মন্দিৰ পাব। দীপাংকৰহঁতৰ খুৰীহঁতৰ ঘৰ যিহেতু ওচৰতে ইয়াৰে, গতিকে খুৰীয়ে আগতে আহি পোৱা, সেই খুৰীয়ে জানে বাবে এফালৰ পৰা খুৰীয়ে মন্দিৰবোৰ আমাক দেখাই থৈ গ'ল, আৰু আমি এফালৰ পৰা মনৰ কথাবোৰ নেদেখাজনক কৈ থৈ গ'লো। আপোনালোকৰ প্ৰিয় ভগৱান বুলি ক'লে কোনজনক মানে আপুনি কমেণ্টত জনাবচোন। মই কিন্তু আটাইবোৰকে প্ৰিয় বুলিয়ে ভাবো। খুৰীহঁতে আহিছিল যদিও এনে অহা নাছিল, চাহৰ পৰা ভাতলৈকে সকলো যোগাৰে আনিছিল। গতিকে এতিয়া চাহৰ সময়, চাহখিনি ধুনীয়াকৈ খাই ললো। অৱশেষত এয়া হৈ গ'ল ভোগৰ সময়। এয়া প্ৰসাদ আৰু ভোগ দি দিলে ধুনীয়াকৈ সোৱাদ অনুভৱ হ'ল। ৰ'ব আপোনালোকক আচল কথাটো কোৱাই হোৱা নাই। এইবিলাক চাওকচোন, এইবিলাক কি লিখি থৈ গৈছে, এইবিলাক কোনে লিখিছে, কি লিখিছে এইবিলাক নাজানো, কিন্তু এইবিলাক লিখিবলৈ পাই জানো? আৰু এইবিলাক কাৰোবাৰ বাপেকৰ ঘৰৰ জানো যে যি ইচ্ছা সেয়াই লিখিব? কথাটো কোৱাত বাৰু শুনিবলৈ বেয়া হৈছে, মানিছো শুনিবলৈ বেয়া হৈছে, কিন্তু কামটোতো কৰা বেয়া। আপোনালোকে বাৰু এটা কথা কওকচোন, এইটো বাৰু ৰাজহুৱা মন্দিৰ বুলি আপোনালোকে মানি লৈছে, কিন্তু আপোনালোকৰ ঘৰত যদি কোনোবাই এনেকে লিখে, আপুনি জানো মানি ল'ব তেনেকৈ? আৰু এয়া হৈছে দেৱাদিদেৱ মহাদেৱৰ পুত্ৰ শ্ৰী শ্ৰী গণেশৰ মন্দিৰ। এইটো মন্দিৰ অৱস্থিত ৰাস্তাটোৰ একেবাৰে সন্মুখতে।
আজি কিয় সুৰাই তোমাৰে নামকে খাই বৈ ধুনীয়াকৈ মন্দিৰৰ পৰা ওলাই ললো, দুখনমান ফটো উঠিলো। মোৰ কপালৰ ফুটকেইটা লৈ চালে আপোনালোকে চাগে বাৰুকৈ অনুভৱ কৰিব পাৰিছে তাত কিমানটামান মন্দিৰে আছে। কাষলে ডাৱৰ কুফালি ৰদালি আহিলে তুমিনো কেতিয়া আৰু প্ৰায়বোৰ মন্দিৰৰ দৰ্শন কৰি ধুনীয়াকৈ আহি পালো ঘৰ। সকলোকে ভালে ৰাখক ঈশ্বৰে, তাৰে কামনা কৰি। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা কৰিব। যদি তাতোকৈ বেছি ভাল পায়, যিখিনি প্ৰশ্ন সুধিছো প্ৰশ্নখিনি উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু প্লিজ 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 সকলোকে কৈছো, যদি পাৰে কেতিয়াবা মন্দিৰটোলৈ যাব আৰু কেনেকুৱা পায় কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব।